নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইউটিউবত ভিডিঅ' দিম বুলি ভাবি দুটামান ভিডিঅ' আপলোড কৰিছিলোঁ, আজিকালি আকৌ মনেই নোযোৱা হ'ল। মাজে মাজে কেতিয়াবা ভিডিঅ' নবনোৱা নহয়, কিন্তু এডিট কৰাৰ এলাহত দিয়াহে নহয়। সন্ধিয়া আকৌ ঘৰতে সোমাই থাকিলেও মন চন ভাল লাগি নাথাকে, সেয়েহে অকণমান ওলাই আহিলোঁ। মানুহজন যেতিয়া ফ্ৰী থাকে তেতিয়া বাৰু প্ৰায়ে দুয়োজন এনেদৰে ওলাই আহোঁৱেই। এতিয়া চাওক আমি থকা জেগাখিনিৰ অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। আমিও ঘূৰি আহিলোঁ, ঘূৰি আহি কোৱাৰ্টাৰে পালোহি। লগতে আকৌ গাহৰি মাংস অকণমানো লৈ আহিছোঁ। এইবাৰ বিহু বুলি আমাৰ একো খোৱাই নহ'লে। তাতে আকৌ মানুহজনো ব্যস্ত আছিল, বজাৰ কৰিবলৈ বুলি সময়েই নহ'ল তেওঁ। ইয়াতনো আৰু ক'ত আমি বিহুৰ উমঘাম পাম, সেয়েহে আমাৰ বিহু এইবাৰ উকাকেই গ'ল। আমি আহি পোৱালে 9টামানেই বাজিলে, সেয়েহে আহিয়েই লৰালৰিকৈ দুয়োজনে বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। তাতে আকৌ ইয়াত সন্ধিয়া 7:30মানত হয়হে। সব বই আমি তোমরা খাবে এখানে। সেয়া দেখিলে নহয়, মোৰো বনাই হ'ল, আমি খোৱা ষ্টাৰ্ট কৰি দিলোঁ। খোৱা ভিডিঅ'নো কিনো দিম, সেয়েহে দেখাই নাথাকিলোঁ আৰু।
এয়া আকৌ পাছৰ দিনাৰ ভিডিঅ'। বিহু বুলি ঘৰৰ পৰা কিবা কিবি দি পঠাইছিল। পিঠা দি পঠিয়ালে যিহেতু ইয়াত আহি পোৱালে পোৱালে বেয়া হৈ যাব, সেয়েহে অলপ অলপ চাউল দি পঠাইছিল। ইয়াত যিহেতু অসমৰ চাউল বিচাৰি পোৱা নাছিলোঁ, সেয়েহে মায়ে ভাত খোৱা চাউল কেইটামানো দি পঠাইছিল। এয়া আকৌ জহা চাউল আৰু পিঠা খাবৰ কাৰণে আকৌ বৰা চাউল, চকুৱা চাউল সকলোবোৰ দি পঠাইছিল। লগতে তামোল কেইটামানো দি পঠাইছিল। পানো দিছিল, পানখিনি খালি বেয়া হৈ থাকিল। চাউলখিনি দেখি আকৌ লগতে পিঠা খাবলৈ মন গ'লেই নহয়, সেয়েহে সন্ধিয়া মাৰ্কেটত ডলা চালনী বিচাৰি গ'লো। এয়া দেখিলেনে মোৰ যোগাৰ হৈ গ'ল, এতিয়া পিঠা খোৱাৰহে কথা আৰু। যাওঁতে আকৌ চাউলখিনি তিয়াই থৈ গৈছিলোঁ। আহিয়ে একদম পিঠাগুৰি খুন্দাতহে লাগিছোঁ দুয়োজনে। দুইজনে কথা পাতি পাতি পিঠাগুৰি খুন্দা হৈ গ'ল। পিঠা আকৌ ৰাতিপুৱাহে বনাম, মানে গুড় আৰু পিঠাগুৰিখিনি সানি এক ৰাতি পিঠাগুৰিখিনি এনেকৈয়ে ৰাখি থওঁ। ৰাতিপুৱা শুই উঠি মুখখন ধুয়ে পিঠা বনাবলৈহে আহিছোঁ। মানুহজন যিহেতু এতিয়া ক্লাছলৈ যাব ৰাতিপুৱা 7টাতে, সেয়েহে বোলো পিঠা দুটামান বনাই দুইজনে চাহৰ লগত খাই ল'লোঁ। বনাব পাৰিছোঁনে নাই আপোনালোকে ক'বচোন দেই। ইমান বাৰু বিশেষ নাজানো, তথাপিও অকণমান চেষ্টা কৰি চাইছোঁ। এতিয়া আকৌ বাহিৰত থকা মানুহসকলৰ কাৰণে অসমৰ বস্তুবিলাকৰ সোৱাদ আৰু বেছি ভাল লগা হৈ পৰে। এতিয়াহে মোৰ বিহুৰ অনুভৱ হৈছে, মানে মোৰ বিহু এইবাৰ পিছতীয়া। লগতে আকৌ নিমখীয়া পিঠা কেইটামানো বনাইছোঁ। এতিয়া মোৰ বৰপিঠা, নিমখীয়া পিঠা সকলোবোৰ বনাই হৈ গ'ল। পিঠাখিনি দেখিয়ে যে মোৰ মনটো ভাল লাগি গৈছে। এয়া আকৌ পাছৰ দিনা। আজি আকৌ মই বগা পিঠা বনাম। আপোনালোকৰ ফালে বাৰু কি বুলি কয় এই পিঠাটোৰ নাম? আমি আকৌ হেঁচা পিঠা বুলি কওঁ, কিছুমানে আকৌ তিল দিয়া পিঠা বুলিও কয়। আজি আকৌ মানুহজন ভাত বনোৱাত লাগিছে, সেয়েহে পিঠাগুড়িখিনি চলা আৰু পিছা সকলোবোৰ ময়ে কৰিছোঁ। চাউলখিনি 6 ঘণ্টামান তিয়াই ৰাখিছিলোঁ, তাৰপিছত আধা ঘণ্টামান ৰ'দত শুকুৱাই পেলাই এয়া মই পিচিবলৈ লৈছোঁ।
সৰু পিঠাগুড়ি পিচি হৈ গ'ল। তাৰপিছত লাহে লাহে হাতেৰে হেঁচি পেলাই তিতা টাৱল এখন ওপৰত দি ৰাখি থৈ দিছোঁ। 10 মিনিটমান এনেদৰে ৰাখি থৈ ময়ো পিঠা এটা বনাই চাবলৈ লৈছোঁ। তাতে আকৌ ভয়ে ভয়ে বনাইছোঁ। আগতে কেতিয়াও এনেদৰে মিক্সিত পিচি পিঠা বনাই পোৱাই নাছিলোঁ। প্ৰথম বনাব লওঁতে 4-5টামান পিঠা ভাগিয়ে গ'ল। তাৰপিছত মনটো ইমান বেয়া লাগিলে, ভাবিছিলোঁ পিঠা নুঠিবই নেকি আজি। শেষত যেনিবা কেনেবাকৈ চেষ্টা কৰি কেইটামান হ'লগৈ। তথাপিতো বৰ দেখিবলৈ ভাল এটা লগা নহ'লগৈ। চেষ্টাৰ অসাধ্য একো নাই বুলি যে কয় মানুহে, সেইটো আজি মোৰ লগত প্ৰমাণ হ'ল। পিঠা বনাই শেষত সকলোকে অসমৰ পিঠা বিলালোগে। সকলোৱে অসমৰ পিঠা খাই খুব ভাল পাইছে। পিঠা খাই মোক সকলোৱে সুধিছে, দিদি পিঠা কেছে বনায়া? খাকে বহুত আচ্ছা লাগা। মই বাৰু ইমান ভালকৈ হিন্দী ক'ব নাজানো, তথাপিতো আমাৰ মাঘৰ বিহুৰ বিষয়ে সিহঁতক টুটা-ফুটা হিন্দীৰে অলপমান বুজাই দিলোঁ। এয়াই আছিল মোৰ পিছতীয়া বিহু ভিডিঅ'। ইমানখিনিলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। Please subscribe my channel and press the bell icon.